আজি আমার সারা আসাম বাঙালি যুবছাত্র ফেডারেশন কোকরাঝার জিলা সমিতির আহ্বানত কোকরাঝার প্রেস ক্লাবত আজি আমার এখন সাংগঠনিক সাধারণ সভা অনুষ্ঠিত হয়। এই সভাতে আমি বিভিন্ন ধরনের আলোচনা করেছি। কিন্তু সাংগঠনিক বিষয়ে আমার কোকরাঝার জিলা সমিতির যিমান আঞ্চলিক কমিটি আছে সেই আঞ্চলিকবিলাক পুনৰ গঠন কৰিব লাগে বুলি এটা প্ৰস্তাৱ লোৱা হৈছে। আৰু লগতে আঞ্চলিক কমিটিৰ অন্তৰ্গত শাখা কমিটিবিলাক নতুনকৈ গঠন কৰিবলৈও এটা প্ৰস্তাৱ লোৱা হৈছে। আৰু লগতে যিটো আমাৰ প্ৰতিবাদী কাৰ্যসূচী আজি আছিল, আমাৰ ইয়াত উপস্থিত বিভিন্ন আঞ্চলিকৰ সভাপতি সম্পাদক আৰু আমাৰ জিলা কমিটিৰ যিবিলাক বিষয়বৰ্গ আছিল সকলোৱে একমত যে আলোচনা যে আমাৰ পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰ বাংলাদেশৰ সংখ্যালঘু হিন্দু, বুদ্ধ, খ্ৰীষ্টান, জৈন, পাৰ্চী, ইছাই বিভিন্ন সংখ্যালঘু লোকসকলৰ ওপৰত বাংলাদেশৰ কিছুমান মৌলবাদী উগ্ৰ জাতীয়বাদী সংগঠনে সিহঁতৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ চলাই আছে। গতিকে আমি সংগঠনৰ ফালৰ পৰা এইটোৱে ক'ম, অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি অনুৰোধ জনাম এইটোৱে যে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি এই বস্তুটো অতি সোনকালে আমাৰ এই সংখ্যালঘু মানুহসকলক বাংলাদেশত সিহঁতৰ নিৰ্যাতনৰ পৰা ৰেহাই কৰি সিহঁতক যেন প্ৰাণে মাৰাৰ যি ভাবুকি দি আছে ইয়াৰ পৰা সিহঁতক ৰেহাই কৰে, তাৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটিৰ তৰফৰ পৰা আমি আমাৰ জিলা কমিটিৰ সাধাৰণ সভা আৰু তাৰ যোগেদি আমি এটি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সেইটো প্ৰতিবাদী কাৰ্যসূচীৰ উদ্দেশ্যটো হ'ল আমাৰ বাংলাদেশৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, এই বাংলাদেশৰ ভিতৰতে আমাৰ হিন্দু, বৌদ্ধ, জৈন, খ্ৰীষ্টান বিভিন্ন সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰতে মৌলবাদী সংগঠন, বাংলাদেশৰ মৌলবাদী সংগঠন মুছলিম সংগঠনে তেওঁলোকৰ নিৰ্যাতন, এই ঘৰ জ্বলাই দিয়া, মানুহ মাৰা এনেকুৱা কাম কৰি আছে। সেই বিষয়ে আমি আজি এই সমদল কিংবা আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ যে অনতিপলমে তেখেতক আমাৰ ভাৰত চৰকাৰৰ পৰা এটা বিহিত ব্যৱস্থা যেন কৰে, যে আগন্তুক দিনতে যাতে আমাৰ এই হিন্দু, বৌদ্ধ, জৈন, খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহৰ ওপৰত যাতে এনেকুৱা নিৰ্যাতন নহয়। সেইকাৰণে আজি আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী। আৰু আমাৰ ভাৰত চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ যে তেখেতে যাতে অনতিপলমে ৰাষ্ট্ৰসংঘৰ যোগেদি যাতে তেখেতে ৰাষ্ট্ৰসংঘৰ প্ৰেছাৰ দি তেখেতে বাংলাদেশৰ বিৰুদ্ধে এটা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে।